নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সো আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে ৰাইডাৰ ননিৰ ওপৰত যাৰ বাইক অসমত আহি চুৰি হৈছিল। তেখেতে জনোৱা মতে বাইকখন হেনো বৰ্তমান উদ্ধাৰ হৈছে আৰু তাৰ বিষয়ে তেখেতে কি কয় শুনক। तो फाइनली हमें गुड न्यूज मिली है कि हमारी बाइक को गुवाहाटी पुलिस द्वारा बरामद किया जा चुका है और उसके साथ 2 लोगों को गिरफ्तार भी किया गया है। तो सबसे पहले तो मैं थैंक यू बोलना चाहूंगी गुवाहाटी की पुलिस को और एक स्पेशल और बहुत बड़ा थैंक यू बरिस्टा थाना के SHO मिस्टर कपिल पाठक सर और उनकी टीम को, जिन्होंने कड़ी मेहनत के साथ 5 दिनों के अंदर इस पूरे मैटर को सॉल्व कर लिया। हालांकि अभी हमारी बाइक हमारे हैंड ओवर नहीं हुई है, तो उसको लेने के लिए हमें पुलिस स्टेशन जाना होगा और इस घटना और बाइक से रिलेटेड कुछ अपडेट्स मैं आपको अगली वीडियो में शेयर करने वाली हूँ। लेकिन उससे पहले मेरी आप लोगों से एक रिक्वेस्ट है कि जिस तरीके से आप लोगों ने अपना सपोर्ट पुलिस प्रशासन को टैग करने के लिए मेरी वीडियो में दिखाया था, उसी तरीके से प्लीज एक थैंक्स मैसेज गुवाहाटी पुलिस के लिए आप लोग कमेंट्स जरूर करिएगा। हम लोगों को जब भी प्रॉब्लम होती है हम पुलिस के पास जाते हैं और समाधान नहीं मिलता तो हम उस पुलिस पे उंगली भी उठाते हैं, लेकिन आज गुवाहाटी पुलिस ने जब हमारा इतना साथ दिया है तो हम सभी लोगों का फर्ज बनता है उन लोगों को अप्रिशिएट करने का। तो प्लीज एक अप्रिशिएशन कमेंट गुवाहाटी पुलिस को जरूर कीजिएगा और आप सभी के प्यार और सपोर्ट के लिए बहुत बहुत धन्यवाद। गम पाई जे राइडार ननिर বাইক চুৰি হোৱা ঘটনাটো বিধানসভাতো উত্থাপন হৈছিল আৰু এতিয়া যেতিয়া বাইকখন উদ্ধাৰ কৰা হ'ল তাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ বিষয়ত কি কয় শুনক। এগৰাকী ছোৱালী অসমলৈ আহোতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ we should conduct ourselves for the new Assam. অসমৰ বেয়া কথা লুকাই দিয়ক, কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো, আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক, আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক, কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? অধ্যক্ষ মহোদয়, বাইক পালো। বাইকখন কোনে চুৰি কৰিছিল? আশৰাফুল দেৱান, মহম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা, ফকিৰগঞ্জ ধুবুৰী। দ্বিতীয়জন কোন আছিল? ফিৰোজ কাজী, বালতাবাৰী, ফকিৰগঞ্জ ধুবুৰী। ৰাইডাৰ ননিয়ে ইয়াৰ আগৰ ভিডিঅ'ত কৈছে যে তেখেতৰ বাইকখন যদিও উদ্ধাৰ কৰা হৈছে তথাপি তেখেতে বৰ্তমানলৈকে পোৱা নাই। যেতিয়া তেখেতে বাইকখন পালে তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাকে ধৰি পুলিচ প্ৰশাসনক তেখেতে কি বুলি ধন্যবাদ জনালে চাওক। तो भाई फाइनली गुवाहाटी से आज हम लोग शुरू कर रहे हैं अपनी बाकी की जर्नी हमारी अगली डेस्टिनेशन की तरफ, जो कि पॉसिबल हो पाया है आसाम के CM माननीय हिमंत बिश्व शर्मा जी, गुवाहाटी के IGP डॉक्टर पार्था सरोठी मोहंतो, क्योंकि इनके हार्ड एफर्ट्स के बाद हमारी बाइक हमें वापस मिल पाई। साथ ही एक बड़ा थैंक्स मैं बोलना चाहूंगी सुस्मिता देव महोदया जी को, जो कि वेस्ट बंगाल से मेंबर ऑफ राज्यसभा है, जिन्होंने वुमेन्स डे के खास मौके पर मुझे इन्वाइट किया और मेरे इस टफ टाइम पर मेरा मनोबल बढ़ाया। और साथ ही मैं आप लोगों को भी थैंक यू बोलना चाहूंगी जिन्होंने इतना प्यार और सपोर्ट हमें दिखाया, और हमारे गेस्ट हाउस के ऑनर जिन्होंने हमारे इस समय पे हमारी काफी मदद करी, और साथ में हमारे ये प्यारे साथी जो आखिरी मौके तक हमारे साथ डटे हुए थे। সো আমাৰ নেক্সট আপডেটটো হৈছে অসমত বহুত বেছি জনপ্ৰিয় হৈ পৰা মৌমিতা মিত্ৰৰ ওপৰত। আপোনালোকে এইটো গম পায় যে মৌমিতা মিত্ৰ ৱেষ্ট বেংগলৰ হোৱাৰ বাবে আৰু অসমীয়া গীত গাই অসমত জনপ্ৰিয় হোৱাৰ বাবে বহুতো লোকে তেখেতক হিংসা কৰিয়ে হওক বা অন্য কোনো কাৰণত বহুত বেছি সমালোচনা কৰি থকা দেখা গৈছে। কিন্তু ইয়াৰ মাজতে বহুতো লোকে মৌমিতা মিত্ৰক সমৰ্থন কৰাও দেখা গৈছে। এইবাৰ মৌমিতা মিত্ৰক সমৰ্থন কৰি যতীন বৰাই কি কৈছে শুনক। তেখেতে কৈছে যে শিল্পীৰ কোনো জাতি ধৰ্ম নাথাকে, প্ৰতিভা কোনেও ঢাকি ৰাখিব নোৱাৰে। আমাৰ বহু ছবিত বাহিৰা শিল্পীয়ে গীত গাইছে, আগৰ পৰাই চলি আছে এই প্ৰক্ৰিয়া আৰু আগলেও চলি থাকিব। তেওঁলৈ শুভেচ্ছা থাকিল। অসমৰ জুবিন, পাপন আৰু বহু শিল্পীয়ে বাহিৰত গীত গায়। মৌমিতা মিত্ৰৰ বিতৰ্কৰ সন্দৰ্ভত ইয়াৰ আগতেও মই এটা দীঘল ভিডিঅ' বনাইছো। যদি আপুনি সম্পূৰ্ণ বিতৰ্কবিলাকৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাতে যাওক আৰু চাওক। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট দিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।